ইন্দাই কৈছিলে মোক ব্ৰহ্মপুত্ৰ উটাই দিবা মানুহ মৰিলে কি কৰে জ্বলাই দিয়ে সেইটো মই অপেনলি কৈছো মোক ব্ৰহ্মপুত্ৰ উটাই দিলে মই ভাল পাম ব্ৰহ্মপুত্ৰক লৈ এয়া দেখিছে এখন কলৰ ভূৰ সাজি থকা হৈছে যেহেতু এখন নদ উটাই দিব জুবিনদাই মৰাৰ আগত কৈছিলে যে মোক নদীত উটুৱাই দিব মই মৰি গ'লে এই ভূৰ সাজি আছে এই নীলমণি দাহঁত লাগি আছে নীলমণি তাকে তেওঁ বিভিন্ন সময়ত দেখিছোঁ তেওঁ কৈছিল যে তেওঁ মৃত্যুৰ পিছত তেওঁ যি হ'ব তেওঁ ব্ৰহ্মপুত্ৰ উটাই দিবলৈ কৈছিল কিন্তু সেইটোতো সম্ভৱ নহয় কৰা গতিকে তথাপিতো তেওঁ মানুহজন যিহেতু আৱেগিক আৰু অলপ অগতানুগতিক কামবিলাক কৰি ভাল পায় তেওঁৰ বিষয়েনো কি ক'ম চবে জানে ৰাইজে গতিকে তেওঁ সেই ইচ্ছা অনুসৰিয়ে আমি কিঞ্চিতমান চেষ্টা কৰিছোঁ যাতে তেওঁ ভূৰ এখনকে উটাম কিন্তু তেওঁক নহয় তেওঁৰ যি অসমৰ জনতাৰ প্ৰতি অসমৰ ৰাইজৰ প্ৰতি যি তেওঁ ক'বলগীয়াখিনি কৈছিল সেইখিনি বাৰ্তাখিনি যাতে বহন কৰি লৈ যায় ব্ৰহ্মপুত্ৰ বুকুৱেদি ৰাইজেও মনত পৰক কথাষাৰ আচলতে এইটো এটা প্ৰতীকীহে যে তেওঁ কোৱা কথাষাৰৰ আৰু বহুত তেওঁ কথা কৈ গৈছে যিখিনি অসমীয়া জাতিয়ে মনত ৰখা দৰকাৰ তেওঁ কৈছিল যি জাতিৰ কি বুলি কয় কিতাপ নোহোৱা জাতিক গামোচাই বচাব নোৱাৰে তেনেকুৱা ধৰণৰ কথা কৈছিল তেওঁ চৰাই চিৰিকটিক ভাল পাইছিল তেওঁ কি কৰা নাছিল অসমীয়া সাধাৰণ মানুহৰ কাৰণে কি কৰা নাছিল তো গতিকে তেওঁৰ গুণ ইমান মানে বখানিৰ পৰা মোৰ ধৃষ্টতাও নাই আৰু ইমান কম সময়ত ক'বও নোৱাৰো মোৰ আৰু সেইখিনি মোৰ ভাষা জ্ঞানো নাই তো গতিকে তেওঁ এটা প্ৰতীকী হিচাপে তেওঁক যাতে আমি মনত ৰখা দৰকাৰ তেওঁ কৈ যোৱা কথা যে আমি আমাৰ জীৱনত মানে তেওঁক জীয়াই ৰাখিব তেওঁৰ কথাখিনি জীয়াই ৰাখিবৰ কাৰণে এটা প্ৰতীকী হিচাপে আমি এই ভূৰখন আমি এতিয়া নৈত উটাব বিচাৰিছোঁ আৰু এই ভূৰখনে উটি উটি কৰি গৈ থাকিব জুবিন গাৰ্গে কি কৰি গৈছিল প্ৰত্যেকটো তেওঁ বিভিন্ন সময়ত কোৱা বিভিন্ন কথা অসমৰ যোনে যোনে এই ভূৰখন দেখিব যদি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে এই ভূৰখন অসমৰ আমি যিটো প্ৰান্তৰ পৰা উঠাইছোঁ তাৰ পৰা গৈ বাকী যিমানখন অসমৰ প্ৰান্ত পাব অসমৰ শেষ সীমালৈকে বা সাগৰলৈকে যদি ভূৰখন উটি যায় যোনে দেখিব তেতিয়া অন্ততঃ মনত পৰিব জুবিন গাৰ্গলৈ তেওঁৰ কথালৈ মনত পৰিব আৰু চবে সংকল্প ল'ব যে অনাগত দিনত জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ পেলাই কাম কৰি যাম ইয়াতে নাহৰ পাতো ইয়াত দেখুৱাইছোঁ এই নাহৰ যিহেতু জুবিনে নাহৰ গছ খুব ভাল পাইছিলে নাহৰ লগাই দিব এয়া এই কণ ভাইটিকেইটাও তেওঁলোকে লাগি আছে তোমালোকেও লাগি আছে ন প্ৰথম কেইটি তেওঁলোকৰ তেওঁলোকৰ ন এওঁলোকে শনিবাৰ দিনা কলগছ কাটি বগা ধুনীয়া ধুনীয়া জীন্স পেণ্ট চাৰ্ট পিন্ধি থকা ল'ৰা কিন্তু সেই নিজৰ কাপোৰলৈ চিন্তা কৰা নাই মই যেতিয়া ক'লো তেওঁলোকৰ কামাণ্ডাৰ বুলিয়ে কৈছোঁ কামাণ্ডাৰ প্ৰণৱ শৰ্মাই যেতিয়া ক'লে কোৱাৰ লগে লগে তেওঁলোকে মোক সহযোগ কৰিলে কলগছ কাটি আমাৰ জোখতকৈ বেছিকৈ কলগছ কাটি আনিলে তেওঁলোকে আনি লৈ পেলাই গোটেইখিনি সহযোগ কৰিলে ভূৰখন বনোৱা আৰু আজিও এয়া আহিছে ওলাই আজি এয়া ভূৰখন দেখুৱাইছোঁ বনাই থকা হৈছে আগফালে জুবিনদাৰ এয়া ফটো জুবিনদাই যিহেতু নাহৰ গছ খুব ভাল পাইছিল খুব প্ৰিয় আছিল সেইকাৰণে নাহৰ লগাই দিছে চবতে এইফালে দেখিছে এয়া নাহৰ লগাই দিছে চবতে এয়া ভিতৰতে চাকি গছ জ্বলাই নদীত উটুৱাই দিব কিছু সময়ৰ পিছতে আৰু ইয়াতে দেখিছে গামোচা চেলেং সকলো দি দিছে তেওঁৰ কাৰণে জুবিনৰ কাৰণে এয়া শ্ৰদ্ধাঞ্জলি এয়া লৈ গৈছে নদীত উটাবলৈ এয়া চাওক সকলোৱে লৈ গৈছে কেনেধৰণে এয়া জুবিনদাৰ বিশ্বাস সৰুগত কৰি আমি কিঞ্চিতমান চেষ্টা কৰিছোঁ তাত যদি দিওঁতে তহঁতে কৰোঁতে মাজতে আমাৰ কিবা অপৰাধ হৈছে ক্ষমা কৰিব আৰু আপুনি য'তেই আছে তোৰ পৰা আমাক আশীৰ্বাদ কৰিব যাতে আপোনাৰ আদৰ্শত অনুপ্ৰাণিত হৈ আমি আমাৰ বিগত দিনবোৰ পাৰ কৰিব পাৰোঁ জয় হৰি বোলা জয় জুবিন জুবিন এয়া লৈ যোৱা হৈছে জুবিনদাই কৈছিলে যিহেতু মোক উটাই দিবা এয়া এয়া উঠাই দিছে এয়া চব
এখন ভূৰত উটাই দিছে এনেধৰণে জুবিন দাই কৈছিলে মোক ব্ৰহ্মপুত্ৰ উটাই দিবা এইখন গৈ থাকক এতিয়া ব্ৰহ্মপুত্ৰ সাগৰ গৈ থাকিব এতিয়া কোনো